এই কলিৰ যুগত নাৰীৰ কথামতে পুৰুষে সদায় তিনিটা আহি আছে চাকৰি মাৰিব নাৰীৰ কথামতে পুৰুষে সদায় উঠা বহা কৰিব আৰু এদিন নাৰীয়ে গৈ ৰাজপাট ল'ব সেইবুলি কিন্তু সকলো পুৰুষ নহয় দেই এইফালে দাদা কৈছে মই নহয় বুলি কিছুমান নহয় থাকোঁ এখন ভৌ খেদিয়ে সেইকাৰণে কিছুমান বুলি কৈছে কিছুমান পুৰুষে নাৰীৰ কথামতে উঠা বহা কৰিব আৰু এদিন নাৰীয়ে গৈ ৰাজপাট ল'ব এতিয়াতো সেইটোৱে হৈ আছে কেওফালে মাইকী মানুহ হয় প্ৰতাপ নহয়নে ইফালে গেলো তিলে প্ৰতাপ সিফালে গেলো তিলে প্ৰতাপ সিফালে গেলো তিলে প্ৰতাপ ইফালে সিফালে ঠিক কৈছে আমাক নালাগে বাইদেউ হয়নে ইফালে গেলো তিলে প্ৰতাপ সিফালে গেলো তিলে প্ৰতাপ মুঠতে মাত্ৰ মানুহৰ সুবিধা কতো নহয় নিশ্চিত সেইকাৰণে কৈছে যে কলিৰ যুগত সকলো নাৰীৰে ৰাজত্ব চলিব